হেল্ল' ফ্ৰেণ্ডছ, আজি তোমালোকক মই নতুন কথা এটা শিকাব যাম। 8 বল পুল হেক ভাৰ্জনটো কেনেকৈ ডাউনলোড কৰে। তাৰ আগতে তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু ছাইডত থকা ঘণ্টি বটনটো দবাই দিবা। তেতিয়া মোৰ নেক্সট ভিডিঅ' যি আহিব তোমালোকে ন'টিফিকেশ্যন হিচাপে পাই যাবা। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক জৰুৰ মাৰিবা। 8 পুল বলৰ হেক ভাৰ্জনটো কেনেকৈ ডাউনলোড কৰে আজি মই তোমালোকক শিকাব যাম। তাৰ কাৰণে তোমালোকে AC মাৰ্কেট বুলি এপ্লিকেশ্যন এটা ডাউনলোড কৰিব লাগিব। সেই এপ্লিকেশ্যনৰ ডাউনলোড লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'বা এই AC মাৰ্কেটটো। তাৰপিছত AC মাৰ্কেটটো ইনষ্টল কৰাৰ পিছত অ'পেন কৰিবা। AC মাৰ্কেটটো অ'পেন কৰাৰ পিছত 8 বল পুল বুলি চাৰ্চ কৰি দিবা। তাত তোমালোকে 3টা এপ্লিকেশ্যন দেখাব। তাৰ মাজৰ এপ্লিকেশ্যনটো 8 বল পুল, এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'বা। মোৰ ইয়াত অলৰেডি ডাউনলোড কৰা আছে, চ' ডাইৰেক্ট মই এপ্লিকেশ্যনটো অ'পেন কৰি দেখাইছোঁ তোমালোকক। 8 বল পুল তোমালোকে জানাই গেমটো অ'পেন কৰোঁতে অলপ শ্ল' হয়, অনলাইন গেম হয়, চ' শ্ল' হ'বই আৰু অলপ। মোৰতো কানেক্টিং হৈ আছে, আহি গ'ল গেমটো। এতিয়া মই গেমটো প্লে' কৰি দেখাইছোঁ। ইয়াত মোৰে একাউণ্ট খোলা আছে, মোৰে ফেচবুক ID ইয়াত জইন। তোমালোকক মই খেলি দেখাইছোঁ গেমটো। ইয়াত তোমালোকে যিকোনো ক্লু ইউজ কৰিলেই তাৰ এইমটো পূৰা ফুল পাবা, অলপো এঘাটো কম নহয়, পূৰা ফুল থাকিব এইম। এই ভাৰ্জনটো অকল খাচিয়ত সেইটোৱেই। এইডাল চোৱা তোমালোকে এইমটো, এইটো এগেইনষ্ট টিমৰ দেখাইছে, কিন্তু সি দেখি নাই পোৱা, তাৰ শ্ব' কৰিছে এবাৰৰ কাৰণে প্ৰথমবাৰটো। মই ক্লুত লৈ গৈছোঁ। ক্লু চাই লোৱা, ক্লুৰ এইম যিকোনো ক্লু। মই তোমালোকক এই নৰ্মেল ক্লুডাল লৈ দেখাইছোঁ, যিডালত না এইম থাকে, না ফ'ৰ্চ থাকে, না স্পেন থাকে, না টাইম থাকে। এই নৰ্মেল ক্লুডালটো তোমালোকে এইম চোৱা। যিকোনো ক্লু ইউজ কৰিলে ইয়াত তোমালোকৰ এইম তেনেকেই দেখাব। এই ভাৰ্জনটো খাচিয়ত সেইটোৱেই। নিশ্চয় গেমটো আপোনালোকে বুজি পালে মোৰ কথাখিনি। কাটি দিছোঁ মই গেমটো। কথাখিনিতো বুজি পালে 8 পুল বল হেক ভাৰ্জনটো কেনেকৈ ডাউনলোড কৰিব পাৰি। চ' ধন্যবাদ ফ্ৰেণ্ডছ, নিশ্চয় ট্ৰাই কৰিব আৰু 100% গেৰাণ্টি তোমালোকৰ এই এপ্লিকেশ্যনটো কাম কৰিবই। এইটো টেকনিকত তোমালোকে এইটো ষ্টাইলত এইম 100% তোমালোকে ইউজ কৰিব পাৰিবাই। চ' থেংক ইউ।